গোলাঘাট জিলাৰ আদৰ্শ ভাৰত বিদ্যালয়ত মাতৃ সন্মিলন আৰু ছাত্ৰ-ছাত্ৰীৰ সংস্কাৰ শিবিৰ। গোলাঘাট জিলাৰ ডেৰগাঁও সমজিলাৰ অন্তৰ্গত ইংৰাজী মাধ্যমৰ বিদ্যালয় আদৰ্শ ভাৰত বিদ্যালয়ত অনুষ্ঠিত কৰা হয় মাতৃ সন্মিলন আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সংস্কাৰ শিবিৰৰ। এই উপলক্ষে সোম আৰু মঙলবাৰে বিদ্যালয়খনৰ অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সংস্কাৰ শিবিৰৰ আয়োজন কৰা হয়। উক্ত শিবিৰত ছাত্ৰ-ছাত্ৰীসকলক সংস্কাৰমূলক শিক্ষা প্ৰদানৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হয় আৰু ইয়াৰ উপৰিও আজি বিদ্যালয়খনত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীসকলৰ মাতৃসকলক একত্ৰিত কৰি অনুষ্ঠিত কৰা হয় মাতৃ সন্মিলন। এই মাতৃ সন্মিলনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট নিবন্ধকাৰ তথা গোলাঘাট পৌৰসভাৰ প্ৰাক্তন পৌৰপতি ডক্টৰ অজিত বৰুৱা। তেখেতে মাতৃসকলক উদ্দেশ্য কৰি বহু তত্ত্বগধুৰ বক্তব্য আগবঢ়ায়। মাতৃৰ ওপৰতে সন্তানৰ ভৱিষ্যতটো নিৰ্ভৰ কৰে। সাম্প্ৰতিক সময়ত যুৱ উশৃংখলতা এটা চূড়ান্ত ৰূপ লোৱাৰ কথাটো আপোনালোকে নিশ্চয় মন কৰিছে। কিন্তু আমি যেতিয়াই যুৱ উশৃংখলতাৰ বাতৰিবোৰ টিভিতেই হওক ছ'চিয়েল মিডিয়াতেই হওক দেখিবলৈ পাওঁ, তেতিয়াই প্ৰথমেই মনলৈ আহে যে তেওঁলোক কোনোবা এগৰাকী মাতৃৰ সন্তান। সন্তান এজন পিতৃ মাতৃ দুয়োৰে সন্তান, কিন্তু সন্তান এজনক সুনাগৰিক হিচাপে গঢ় দিয়া মাতৃসকলৰ দায়িত্ব আটাইতকৈ বেছি। কাৰণ জীৱনৰ প্ৰথম প্ৰভাৱশালীখন হৈছে নিজৰ ঘৰ আৰু প্ৰথম শিক্ষয়িত্ৰী হৈছে মাকগৰাকী। বিদ্যালয়ে শিক্ষাহে প্ৰদান কৰিব, কিন্তু সংস্কাৰটো দিব লাগিব মাতৃসকলে। গতিকে মাতৃসকলৰ দায়িত্ব অকল স্কুললৈ পঠিয়াই দিছোঁ ল'ৰাটো বা ছোৱালীজনী, তাতেই শেষ নহয়। শিক্ষা অকল শিক্ষকৰ জৰিয়তে সৃষ্টি নহয়, শিক্ষা প্ৰদান প্ৰক্ৰিয়া যিটো। অনুষ্ঠানত গোলাঘাট বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ শিক্ষক বীৰেণ কলিতা, বিদ্যালয়খনৰ অধ্যক্ষ আসীম বৰঠাকুৰ আদিৰ লগতে বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী উপস্থিত থাকে। গোলাঘাটৰ পৰা চন্দন কৰ্মকাৰ ৰিপৰ্টাৰ লাইভ অসম। আজি আমাৰ আদৰ্শ ভাৰত বিদ্যালয় প্ৰাংগণত ক্লাছ 1ৰ পৰা ক্লাছ 6মান শ্ৰেণীলৈ 6লৈকে অভিভাৱিকাসকলৰ মাতৃ সন্মিলন আয়োজন কৰিবলৈ লোৱা হৈছে। গতিকে এই অনুষ্ঠানত আপুনি আহি ৰিপৰ্টাৰ সমুদ্ৰভৰ পৰা আমাৰ মাজত উপস্থিত আছে, তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ এই মাতৃ সন্মিলনৰ লগতে যোৱা 2 দিন ধৰি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে সংস্কাৰবৰ্গ শিবিৰ আয়োজন কৰা হৈছে। ইয়াৰ উদ্দেশ্য হৈছে যে আমি এই যি নতুন ছেশ্যন আৰম্ভ হৈছে, এই নতুন ছেশ্যনৰ আৰম্ভণিতে ছাত্ৰ ছাত্ৰীসকলক একাডেমিক্সৰ লগতে সংস্কাৰমূলক কেনেদৰে আমি শিক্ষা প্ৰদান কৰিব পাৰোঁ, কেনেকৈ আমি মটিভেট কৰিব পাৰোঁ, তাৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ লগতে মাতৃসকলৰো দায়িত্ব আছে। তেখেতসকলকো আৰম্ভণিতে আমি কেনেধৰণে মটিভেট কৰিব পাৰোঁ, ছাত্ৰ ছাত্ৰীসকলক কেনেদৰে ঘৰুৱা পৰিৱেশত আগবঢ়াই লৈ যাব পাৰে, গাইড কৰিব পাৰে, এই সকলোবিলাক বিষয় সামৰি যাতে আমি ছাত্ৰ ছাত্ৰীৰ লগতে মাতৃসকলক উপকৃত কৰিব পাৰোঁ আৰু কিছু পৰিমাণে হ'লেও দিহা পৰামৰ্শ তেওঁলোকৰ পৰা শ্বেয়াৰ কৰিব পাৰে। আৰু আমাৰ এই যি বিদ্যালয়ৰ যিটো আমাৰ উদ্দেশ্য, সেই উদ্দেশ্য যে হ'ল সংস্কাৰৰ লগতে শিক্ষাৰ লগতে সংস্কাৰ সাধন কৰা। গতিকে এই গোটেইখিনি বিষয় সামৰি আমি আজি এই অনুষ্ঠানটো লৈছোঁ। গতিকে এই অনুষ্ঠানটোত আমাৰ বিশিষ্ট অতিথি হিচাপে গোলাঘাটৰ প্ৰাক্তন পৌৰপতি লগতে সাহিত্যিক সামাজিক কৰ্মী ডক্টৰ অজিত বৰুৱাদেৱক নিমন্ত্ৰণ জনাইছিলোঁ আৰু তেখেত আহি আমাৰ মাজত উপস্থিত আছে। আমি আশা কৰিছোঁ আজি এই অনুষ্ঠানটো আমাক আগন্তুক দিনত বহুতো উপকৃত কৰিব আৰু আমাৰ বিদ্যালয়খনৰ যি মহৎ উদ্দেশ্য, সেই মহৎ উদ্দেশ্য আমাৰ ৰূপায়ণত সফল হ'ব পাৰিম। ৰিপৰ্টাৰ লাইভ।